আৰু গাইছ আজি মানে ৰাতিপুৱা মানে বাৰীৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ বাৰীৰ পৰা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ মানে এইবাৰ মানে মই সৰু সুৰাকৈ চব্জি খেতি কৰিম বুলি ভাবিছোঁ এইপিনে চাইছোঁ নে কেনেকৈ বিট চিট বনাইছোঁ মানে ধনিয়া লাই শাক পালেং শাক এইবিলাক মানে দিবৰ কাৰণে পূৰা মজাকৈ বিট চিট বনাইছোঁ আৰু ৰাতিপুৱা উঠি কিনে মানে পূৰা কোৰ মাৰিবলৈ ষ্টাৰ্ট দিছিলোঁ আৰু এতিয়া কোৰ চোৰ মাৰি শেষ হ'ল আৰু অলপ মানে গুটি চুটি আনি কিনে দিব আছে তো আজিৰ দিনটোত কি কৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়ালৈকে মানে শুই উঠি মুখ চুখ ধোৱা নাই তো প্ৰথমতে মুখ চুখ ধুই লওঁ আৰু গাইছ মুখটো ধোৱাৰ আগত কথা এটা কৈ ল'ম বুলি ভাবিছোঁ মানে যেতিয়া এই চব্জিবিলাক মানে ডাঙৰ হ'ব নাই এতিয়াতো একোৱেই নাই মানে যেতিয়া ডাঙৰ হ'ব যে তেতিয়া আপোনালোকক মাতিম খাবৰ কাৰণে আহিব গাইছ আজি দেওবাৰ হয় তো গুটি চুটি সহজতে পাই যাম তো সেইটো কাৰণে পূৰা মজাকৈ মুখ চুখ ধুই কিনে অলপ দেৰি থাকি কিনে আৰু বজাৰ ওলাই যাম আৰু বজাৰ গৈ কিনে কি গুটি আনো আপোনালোকক দেখাম তো গাইছ এতিয়া মুখটো ধুই লওঁ হয় নাই তো মজাকৈ ব্ৰাছ চাৰাছ কৰি লওঁ ন তাৰপাছত একেবাৰে লগ পাই আছোঁ হয় নাই আৰু গাছ পূৰা মুখ চুখ ধোৱা হৈ গ'ল এতিয়া পূৰা মজাকৈ মুখ চুখ ধুই ল'লোঁ মানে গা চা ধোৱা নাই অকল মুখে ধুইছোঁ আকৌ দেই মানে চাহ আহি গ'ল লাল চাহ আৰু বিস্কুট আৰু সদায় ৰাতিপুৱা লাল চাহ খাব লাগে কিন্তু মই নাখাওঁ আকৌ আজি বাধ্যত পৰি খাই দিছোঁ গাখীৰ নাই যে সেইটো কাৰণে মানে লাল চাহ খাবলগীয়া হৈছে আৰু A few moments later. আৰু গাইছ ৰাতিপুৱা চাহ তাহ খাই কিনে মানে ইফাল সিফাল কৰোঁতে মানে সেনেকৈ 2 ঘণ্টামান পাৰ হ'ল আৰু এতিয়া সময় হৈছে 11টা আৰু ৰাতিপুৱাৰ ভাতটো এইপিনে খাবলৈ লৈছোঁ পূৰা মজাকৈ আৰু মই সদায় ভাত খোৱা সময়ত মানে বেহাৰবাৰী আউটপোষ্টটো লগাই কিনে পূৰা মজাকৈ চাই আৰু ভাতটো খাই থাকোঁ আৰু ভাত চাত খোৱাৰ পাছত একেবাৰে মানে বজাৰত লগ পাম আৰু দেই মানে বজাৰ গুটি আনিব যাম যে গাইছ পূৰা ভাত চাত খোৱা হৈ গ'ল আৰু এতিয়া ওলাই গ'লোঁ মানে গুটি আনিবৰ কাৰণে এইপিনে বসন্তীক লৈ লৈছোঁ আৰু মই যে আপোনালোক কৈছিলোঁ আমাৰ ঘৰটো বনাইছে তো এতিয়া দেখাম দেই কেনেকৈ বনালে 5 minutes later. আৰু গাইছ এইপিনে পূৰা মজাকৈ বজাৰ আহি পাই গ'লোঁ আৰু এইখনৰ দোকানৰ পৰা মানে চব্জি গুটি কিবা কিবি নিম মানে শাকৰ গুটি কিবা কিবি নিম তো লৈ লওঁ ন আৰু গাইছ পূৰা মজাকৈ বজাৰৰ পৰা গৈ কিনে গুটি লৈ আহিলোঁ আৰু চব গুটিবিলাক ইয়াত ভৰাই দিছোঁ মানে পালেং ধনিয়া লাই শাক সেনেকৈ কিবা কিবি আছে আৰু গাইছ এইপিনে পূৰা বজাৰৰ পৰা গৈ কিনে গুটি চুটি লৈ আহিলোঁ আৰু এই গুটিবিলাকক মানে এতিয়া এইবিলাকত দিম তো এইবিলাক মানে এতিয়ালৈকে মানে সমান কৰা নাই অকল খান্দি কিনে থৈ দিছোঁ তো সেইটো যেনেকৈ সমান হৈ আছে সেনেকৈ এইবিলাক চব সমান কৰিব লাগিব সমান কৰি কিনে পূৰা মজাকৈ দি আছোঁ আৰু গাইছ এইবিলাক পূৰা মজাকৈ সমান কৰি দিলোঁ মানে কেমেৰাত ইমান ভালকৈ মনিব পৰা নাই কিন্তু মই পূৰা মজাকৈ সমান কৰি দিছোঁ এতিয়া অকল গুটিবিলাক দিব আছে তো দিলোঁ হয় নাই আৰু গাইছ এইপিনে পূৰা গুটি চুটি লৈ লৈছোঁ এতিয়া দি যাওঁ আৰু হয় নাই এটা বিটত দি কিনে শেষ কৰি দিলোঁ এইটো ফিনিছ আৰু মানে 4টা বিট আছে 4টাত দি লওঁ আৰু গাইছ সেইপিনে ধনিয়া গুটি দি দিলোঁ এতিয়া অকল এইটো দিব আছে অকল নহয় মানে আৰু 4টা 5টামান দিব আছে তো এতিয়া এইটো দিম পালেং গুটি পালেংটো ইয়াত দিম আৰু গাইছ এইপিনে পূৰা গুটি চুটি দিয়া হৈ গ'ল মানে চবতে গুটি দি দিলোঁ 5টা ভিতৰত 5টাত মানে বেলেগ বেলেগ ধৰণৰ গুটি দি দিলোঁ মানে যেতিয়া ডাঙৰ হ'ব তেতিয়া মাতিম বাৰু খাবলৈ দেই এতিয়া নকওঁ কি গুটি দিছোঁ গম পালেই চাগে কি গুটি দিছোঁ তথাপিও মানে এতিয়া চব নকওঁ আৰু মই আৰু ছদিন মানে আজি ৰাতি মানে 2টা বজাত ক'ৰবাত যাম বুলি ভাবিছোঁ হয় নাই মানে চাইকেল লৈ যাম বুলি ভাবিছোঁ তো ক'ত যাম এতিয়া নকওঁ মানে হয়তো যাব নহ'ব পাৰে সেইটো কাৰণে এতিয়া ডাইৰেক্ট নকওঁ যাম বুলি তো গ'লে আৰু ভিডিঅ' পাব হয় নাই ভিডিঅ' পাই থাকিব সেইটো কাৰণে চাইকেল লৈ যাম যে সেইটো কাৰণে ভাবিছোঁ মানে চাইকেলটো প্ৰথম ঠিক কৰাই ল'ম মানে অলপ মানে খেলি মেলি হৈ আছে চেন পাম চাম সেইবিলাকৰ পামচাৰো হৈ থাকিব পাৰে বহুত দিন নাই চলোৱা যিহেতু কাৰণে চাইকেলটো ঠিক কৰি লওঁ তো ঠিক কৰি আহিলোঁ আৰু গাইছ পূৰা গুটি চুটি হেঁচা হৈ গ'ল আৰু মই যে কৈছিলোঁ চাইকেল লৈ ক'ৰবাত যাম বুলি তো এই চাইকেলটোৱে লৈ যাম আৰু এতিয়ালৈকে চাইছে নাই চাইকেলটো মানে অৱস্থাই নাই মানে এইবিলাক গুটি চাইছে পম চম নাই একেবাৰে পামচাৰ হৈছে নে কি হৈছে খবৰেই নাই এইবিলাক মানে এনেকৈ টানিলে চাইছে নে একেবাৰে ভিতৰত ৰিং ওলাই গৈছে তো এইটোৱে ঠিক কৰিম বুলি ভাবিছোঁ এতিয়া এইটো গোটেই ঢিলা হৈ আছে আৰু এইবিলাক মানে ব্ৰেক চেৰেকবিলাক নতুন লগাব লাগিব মানে একেবাৰে খহি শেষ ব্ৰেক চেৰেক নাই আৰু মানে চাইকেলটোৰ একেবাৰে অৱস্থা নাই বহুত দিন এনেই মানে থৈ দিয়া হৈছিলে যে তো সেইটো কাৰণে ভাবিছোঁ এতিয়া গৈ কিনে বনাই আহোঁ আৰু বনোৱা সময়ত মানে ভিডিঅ' চিডিঅ' দেখাম আৰু চাই থাকক আৰু দেই আৰু গাইছ মই আৰু সুজনো গৈছোঁ চাইকেলটো লৈ কিনে মানে বনাবলৈ তো ইয়াৰ পৰা মানে বহুত দূৰ 2 কিলোমিটাৰ মানে খোজকাঢ়ি যাব লাগিব মানে চাইকেলটোৰ অৱস্থা বেয়া একেবাৰে সেইটো কাৰণে খোজকাঢ়ি যাব লাগিছে দেখিছে নে পম্প চম একেবাৰে নাই মানে সেনেকুৱাকৈ নিছোঁ আৰু কি কৰিব হয় নাই সুজনো A few moments later. আৰু এইপিনে গেৰেজলৈ আহি পাই গ'লোঁ চাইকেল চাইছে নে কিমান আছে তো এইবিলাক বনোৱাৰ পাছতহে মূৰটো বনাব প্ৰথম অহা মানুহবিলাকৰতো বনাই কিনে এইটো মূৰটো বনাব আৰু মোৰ চাইকেলটো বনোৱাটো নেদেখা নহ'লে বহুত দেৰি হৈ যাব ভিডিঅ'টো আৰু প্ৰায় 2-2.5 ঘণ্টামান ৰখাৰ পাছত এইপিনে চাইকেল বনাই ৰেডি আৰু এইপিনে পূৰা মজাকৈ চকা টকা টাইট কৰি দিলে আৰু হেণ্ডেল চেণ্ডেলবিলাক পূৰা মজা কৰি দিলে আৰু ব্ৰেক চেৰেকবিলাক তো কালি যাবলৈ পূৰা ৰেডি আৰু গাইছ পূৰা মজাকৈ চাইকেল টাইকেল বনাই ল'লোঁ আৰু চাইকেলটো বনোৱাৰ পাছত মানে এইপিনে 2টা লগো বনাই লৈছোঁ মানে চাইকেল ৰাইডৰ এনেকৈ 2টা বনাই লৈছোঁ একেই চেম তো এইবিলাক মানে চাইকেল ৰাইডত যেতিয়া যাম তেতিয়া লগাই ল'ম পূৰা মজাকৈ আৰু মানে নেক্সট ব্লগত এইটো পাব চাইকেল ৰাইডৰ তো এই ব্লগটো চাই লওক আৰু সেইটো ব্লগ চাব আৰু দেই আৰু যদি চেনেলটো ছাবস্ক্ৰাইব নাই কৰা কৰি ল'ব তেতিয়া সেইটো পাব হয় নাই তো গাইছ আজি ভিডিঅ'ত ইমানতে সামৰণি মাৰিছোঁ আৰু নেক্সট ব্লগটো চাব আকৌ দেই চাইকেল ৰাইডৰ পূৰা মজা হ'ব আৰু চাইকেল লৈ ক'ত যাম এতিয়ালৈকে কোৱা নাই তো সেই ভিডিঅ'টো চাব তেতিয়া গম পাব